Why you are not happy with your life? মই ক'ব খুজিছোঁ যে আপুনি কিয় হেপি নহয় আপোনাৰ জীৱনক লৈ তাৰ কেইবাটাও কাৰণ থাকিব পাৰে বাট সকলোতকৈ যিটো গুৰুত্বপূৰ্ণ টপিক সেইটো হৈছে আমি কেৱল বেলেগতো চকু দিওঁ আমি সেইভাবে সুখী নহওঁ কিয়নো আমি সদায় বেলেগটোৱে দেখোঁ যে তেখেতৰ কি আছে আৰু মোৰ কি নাই হয় আমি কেতিয়াও হেপি হ'ব নোৱাৰে কিয়নো তাৰ এটাই কাৰণ যে আমি সদায় বেলেগটোৱে চকু দিওঁ যে তেখেতৰ যিখিনি আছে সেইখিনি মোৰ নাই আৰু এইটো ভাবি ভাবি আপুনি কি বেটাৰ ফিল নকৰে মই ক'ব খুজিছোঁ যে আপুনি সদায় এইটোত ফ'কাছ কৰিব যে মোৰ যিখিনি আছে সেইখিনি তেখেতৰ নাই তেতিয়া আপুনি নিশ্চয় বেটাৰ ফিল কৰিব আপোনাৰ জীৱনক লৈ ফৰ এক্সাম্পল আপোনাৰ এখন কাৰ আছে এতিয়া মই ক'ব খুজিছোঁ যে আপোনাৰ যিখন কাৰ আছে সেইখন অল্টো এতিয়া মই ক'ব খুজিছোঁ ফৰ এক্সাম্পলৰ ভিতৰত মই ধৰিছোঁ যে আপোনাৰ অল্টো থকাৰ পিছতো আপুনি কি হেপি নহয় কিয় হেপি নহয় কাৰণ আপুনি বেলেগতো চকু দিছে যে মোৰ অল্টো আছে তেখেতৰ কি ডাষ্টাৰ আছে আৰু যদি এনেকা ভাবি থাকে আপুনি তেনেহ'লে কেনেকৈ বেটাৰ ফিল কৰিব আপোনাৰ জীৱনক লৈ এই বেড থিংকিংবিলাকৰ পৰা আপুনি আঁতৰি থাকক মই ক'ব খুজিছোঁ যে আপুনি এইবিলাক গুচাই দিয়ক যদি আপুনি এই বেড থিংকিংবিলাক গুচাই দিয়ে তেনেহ'লে আপুনি নিশ্চয় বেটাৰ ফিল কৰিব আৰু যদি ভাবে যে মোৰ এখন কাৰ আছে মোৰ এখন বাইক আছে কিন্তু তেখেততো তাতকৈ বেছি কিবা আছে যদি এনেকুৱা ভাবে তেনেহ'লে কেতিয়া সফল অৰ্জন কৰিব নোৱাৰিব কেতিয়াও ছাকচেছ হ'ব নোৱাৰিব আৰু কেতিয়া বেটাৰ ফিল নকৰিব আপোনাৰ জীৱনক লৈ মই ক'ব খুজিছোঁ যদি আপোনাৰ এখন বাইক আছে তেনেহ'লে আপুনি তলৰজনক দেখিব যে তেখেততো চাইকেল এখন আছে মোৰতো তাতকৈ ভালেই আছে মোৰতো এখন কাৰ আছে তেখেততে কি পেডেল মাৰি মাৰি যাব লাগে কিন্তু মোৰতো পেডেল মাৰিব নালাগে যদি এনেকুৱা ভাবে তেনেহ'লে সদায় বেটাৰ ফিল কৰিব আপোনাৰ জীৱনক লৈ সেয়ে মই কৈছোঁ সদায় পজিটিভ ছাইডটো চাব যে মোৰ যিখিনি আছে সেইবিলাক তেখেতৰ নাই যদি এনেকৈ ভাবি থাকে তেনেহ'লে আপুনি নিশ্চয় বেটাৰ ফিল কৰিব আপোনাৰ জীৱনক লৈ যদি আপুনি সকলো সময়তে বেলেগতো চকু দিয়ে তেনেহ'লে আপুনি কেতিয়াও সফল অৰ্জন কৰিব নোৱাৰিব আৰু কেতিয়াও আপোনাৰ লাইফত আপুনি কি হেপি ফিল নকৰিব আৰু ইয়াই নহয় আমি বহুতো কিবা কিবি ভাবোঁ আমাৰ জীৱনত মই ক'ব খুজিছোঁ যে আমি কেতিয়াবা ফ'কাছ কৰোঁ যে তেখেতৰ যিখিনি বিজনেছ আছিল এইটো কি আকৌ বেছিকৈ গ্ৰ' কৰিছে আৰু বেছিকৈ গ্ৰ' কৰিছে এটাৰ পিছত এটাকৈ আৰম্ভ কৰিছে যদি এটা বিজনেছ আছিল এতিয়া আকৌ কি আন এখন বিজনেছ আৰম্ভ কৰিছে কিন্তু আমিতো এটাই সম্ভালিব পৰা নাই আমিতো এটাই ভালকৈ কৰিব পৰা নাই আৰু তেখেতে এটাৰ পিছত এটাকৈ কৰিয়ে গৈ আছে গ্ৰ' হৈ আছে দিনেক দিন বাঢ়ি গৈ আছে কিন্তু আমিতো এটাই ভালকৈ সম্ভালিব পৰা নাই যদি এইটোৱে ভাবি থাকে তেনেহ'লে কি হ'ব আপুনি কেতিয়াও বেটাৰ ফিল নকৰিব আপোনাৰ জীৱনৰ লৈ সেইকাৰণে মই ক'ব খুজিছোঁ যে আপুনি এটা লৈ আপুনি সন্তুষ্ট থাকক যদি এটা বিজনেছে কৰিছে এইটোৱে ভালকৈ কৰক আৰু তলৰজনক দেখাওক যে মইতো এটা কৰিছোঁ মইতো এটা বিজনেছ কৰি আছোঁ কিন্তু তেখেতৰতো এটাও নাই মই ক'ব খুজিছোঁ আপোনাৰ তলৰজনক দেখক আপোনাৰ যিখিনি বিজনেছ আছে আপোনাৰ সেইটোতকৈ কি নিম্ন শ্ৰেণীৰ বিজনেছ কোনে কৰি আছে সেইটো আপুনি ফ'কাছ কৰক যে মই যিখিনি কৰিছোঁ এইটোতো ভাল বিজনেছে কৰিছোঁ কিন্তু কিছুমানেতো এনেকুৱা টাইপৰ বিজনেছ কৰিব পৰা নাই তাতকৈ বহুত বেয়া বিজনেছ কৰি আছে কিন্তু তেখেতক যদি আপুনি চায় তেনেহ'লে আপুনি নিশ্চয় বেটাৰ ফিল কৰিব আৰু যদি আপুনি ভাবে যে মই যিখিনি বিজনেছ কৰিছোঁ বা মোৰ ফ্ৰেণ্ডে তাতকৈ বেছি ভাল কিবা কৰি আছে হয়নে যদি এনেকুৱাও ভাবি থাকে তেনেহ'লে আপুনি কেতিয়াও বেটাৰ ফিল নকৰিব হয় মই কোৱা কথাটো আপুনি ফ'কাছ কৰিব আপুনি প্ৰুভ কৰি চাব মই কোৱা নাই যে মোৰ কথাটো আপুনি মানিব লাগে আপুনি প্ৰুভ কৰি চাওক তাৰপিছত আপুনি মোক জনাব যে হয় সঁচাকৈ কথাটো হয় নে নহয় সেইকাৰণে মই কৈছোঁ যে আপুনি ভাবি চাব যে কেতিয়াবা যদি আপুনি কিবা এটা আলোচনা কৰি আছে আপোনাৰ ফ্ৰেণ্ডৰ লগত আপুনি কি কথা পাতি থাকোঁতে কি আপোনাৰ মুখলৈ ওলাই যাব দেখক তেখেতে কি কৰিছে আৰু কি এনেকুৱা আপুনি সুৰত ক'ব যে মই কিমান দুখী এনেকৈ আপুনি ভাবি থাকে যদি এনেকুৱা ভাবি থাকে তেনেহ'লে কেনেকুৱা হ'ব আমি পাহৰি যাওঁ যে সঁচাকৈ আমাক যে ফ'কাছ কৰিব নালাগে আপুনি এইটো কথা ভালকৈয়ে জানে কিন্তু আমি পাহৰি যাওঁ এইটো পাহৰি যাব নালাগে সেইকাৰণে মই আকৌ এবাৰ মনত পেলাই দিছোঁ শেষলৈ কিয়নো আমি সদায় পাহৰি যাওঁ সেইকাৰণে বাৰে মই মনত পেলাই দিছোঁ যে আপুনি ওপৰজনক ফ'কাছ নকৰিব আপুনি সদায় তলৰজনক ফ'কাছ কৰিব তেতিয়া আপুনি নিশ্চয় বেটাৰ ফিল কৰিব আপোনাৰ জীৱনক লৈ আৰু শেষত মই সকলোৰে মংগল কামনা কৰি মই বিদায় লৈছোঁ